নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক নলেজ পইণ্ট আছাম ইউটিউব চেনেলটোলৈ। আৰু আজি মই যিখন আছাম ইয়েৰবুক, সেই আছাম ইয়েৰবুক 2023 তাৰে বহুতো প্ৰশ্ন উত্তৰ লৈ বা প্ৰায় 500টা প্ৰশ্ন উত্তৰৰ এটা ছিৰিজ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। তাৰে আজি প্ৰথমটো ভিডিঅ' পাৰ্ট 1 হিচাপত। আছাম ইয়েৰবুক কিতাপখন আপোনাৰ santanu kaushik baruah হয়, আপোনালোকে ইয়াত দেখিছে। আপোনালোকে এখন কিতাপ ফ'ল' কৰিব পাৰে। বিভিন্ন ধৰণৰ পৰীক্ষাত আছাম গভটৰ ইয়াৰ পৰাই প্ৰায় প্ৰশ্ন আপোনালোকৰ আহি থকা আমি দেখিবলৈ পাওঁ। আহক আছাম ইয়েৰবুক কিতাপখনত কিনো প্ৰশ্ন উত্তৰ আছে আজি আপোনালোকক দেখাওঁ। কোনোবা যদি ইউটিউব চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব পোনপ্ৰথমতে। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, অসমৰ কোন জিলাত সৰ্বপ্ৰথম ধঁপাত অৰ্থাৎ টবাকো ধঁপাত নিষিদ্ধ হিচাপে ঘোষণা কৰা হৈছিল? আৰু সেই জিলাখন অপশ্যন আপোনালোকক 4টা দিয়া আছে: কৰিমগঞ্জ, গোলাঘাট, যোৰহাট আৰু লখিমপুৰ। সেই 4খন জিলাৰ ভিতৰত আপোনাৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যোৰহাট জিলা। আজিৰ দ্বিতীয় প্ৰশ্নটো হ'ল, অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কামাণ্ডো বাহিনীটোৰ নাম কি? আৰু বিশেষ কামাণ্ডো বাহিনীটোৰ নাম আপোনাৰ হ'ল বীৰাংগনা। মই গোটেই অপশ্যনকেইটা কৈ দিয়া নাই, আপোনাৰ শুদ্ধ উত্তৰ যিটো হয় সেইটোৱে ডাইৰেক্ট কৈ যাম, নহ'লে আপোনাৰ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। কুৱেশ্যন নম্বৰ 3, অসমত ডিগবৈ তৈলক্ষেত্ৰ কোন চনত আৱিষ্কৃত হৈছিল? আৰু ইয়াৰে আপোনাৰ উত্তৰটো হ'ব 1889 চনত। ইয়াতে আপোনাৰ তৈলক্ষেত্ৰ প্ৰথম তেল আৱিষ্কৃত হৈছিল। আৰু কেতিয়াৰ পৰা তেল শোধন বা তেল উলিয়াইছিল সেইটো হৈছে আপোনাৰ 1901 চনত। প্ৰায় কনফিউজ হয় আপোনালোকে এই কুৱেশ্যনটো আহিলে পৰীক্ষাত চন দুটা মনত ৰাখিব। 1889 চনত আপোনাৰ তৈলক্ষেত্ৰ আৱিষ্কৃত হৈছিল আৰু 1901 চনৰ পৰা আপোনাৰ উৎপাদন কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে আপোনাৰ, ধুদৰ আলি কোনে নিৰ্মাণ কৰোৱাইছিল? আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনাৰ গদাধৰ সিংহই। নেক্সট কুৱেশ্যনটো সুধিছে, কোন চনত অসমত বনৰীয়া চাহগছ আৱিষ্কৃত হৈছিল? বা প্ৰথম চাহ কেতিয়া আৱিষ্কাৰ হৈছিল অসমত? আৰু তাৰে চনটো হ'ল আপোনাৰ 1823 চন। পাছৰ প্ৰশ্নটো, গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ কোন চনত স্থাপিত হৈছিল? আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনাৰ 1970 চনত। নেক্সট কুৱেশ্যন, ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া কোন আছিল? আৰু ইয়াৰে আপোনাৰ শুদ্ধ উত্তৰটো হ'ব গোমধৰ কোঁৱৰ। ইয়াত গমধৰ বুলি আছে কিন্তু উত্তৰটো হ'ব গোমধৰ কোঁৱৰ। নেক্সট কুৱেশ্যনটো সুধিছে, অসম কেতিয়া ইংৰাজৰ অধীন হয় বা ইংৰাজৰ হাতলৈ যায়? সুধিছে অসমখন। ইংৰাজে শাসন কৰিছিল সকলোৱে জানে। আৰু তাৰে চনটো হৈছে 1826 চন। 1826 চনত অসম ইংৰাজৰ হাতত অধীন হয় আৰু স্বাধীনতা লাভ কৰে কেতিয়া? 1947 চনত। 1947 চনত সমগ্ৰ ভাৰতেই স্বাধীনতা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো, 1930 চনত ঘূৰণীয়া মেচ মেলত অসমৰ প্ৰতিনিধি কোন আছিল? বা অসমৰ প্ৰতিনিধি হিচাপে কাক পঠাইছিল? আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনাৰ চন্দ্ৰধৰ বৰুৱা। ইয়াৰ পাছৰ প্ৰশ্নটোত সুধিছে, চুতীয়া ৰাজ্যৰ অন্তিমজন অৰ্থাৎ শেষৰজন ৰজা কোন আছিল? আৰু চুতীয়াৰ একেবাৰে শেষৰজন ৰজা আছিল আপোনাৰ নীতিপাল। আৰু প্ৰথমজন ৰজা কোন আছিল? বীৰপাল। নেক্সট কুৱেশ্যনটোত সুধিছে আপোনাৰ, অসমৰ হাবি বননিয়ে কিমান বৰ্গ কিলোমিটাৰ ঠাই আগুৰি আছে? আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনাৰ 27,692 বৰ্গ কিলোমিটাৰ আগুৰি আছে অসমৰ হাবি বননিয়ে অৰ্থাৎ বনাঞ্চলে। নেক্সট কুৱেশ্যনটোত সুধিছে, অসমৰ বৃহত্তম জিলাখন কোনখন? আপোনাৰ মাটিকালিৰ ভিতৰত সুধিছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনাৰ কাৰ্বি আংলং। নেক্সট কুৱেশ্যনটোত সুধিছে, অসমত মৰাপাটৰ কাৰখানা ক'ত আছে? আৰু অসমত মৰাপাটৰ কাৰখানা ক'ত আছে? ইয়াতে ডিব্ৰুগড় দি থোৱা আছে কিন্তু এইটো আনচাৰটো আপোনাৰ শিলঘাট হ'ব লাগে। শিলঘাটত অসমৰ মৰাপাটৰ কাৰখানা আছে। নেক্সট কুৱেশ্যনটো আপোনাৰ সুধিছে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তলত দিয়া কোনবিধ অৰণ্য পোৱা যায় বা কোনবিধ অৰ্কিড পোৱা যায়? অৰণ্যত পোৱা যায় আপোনাৰ যিখিনি উদ্ভিদ, তাৰে শুদ্ধ উত্তৰটো হ'ব আপোনাৰ তৃণভূমি আৰু ছাভানা উদ্ভিদ অৰণ্য পোৱা যায়।
নেক্সট কুৱেশ্যন, দ্য টলেষ্ট এণ্ড দ্য ষ্টেট ট্ৰী অফ আছাম ইজ। অসমীয়াত সুধিছে তলৰ কোনজোপা গছ অসমৰ আটাইতকৈ পোন আৰু ওখ। আৰু ইয়াৰে উত্তৰটো হ'ব আপোনাৰ অপশ্যন দিয়া আছে গড়জান, তিতাচপা, ভেলৌ আৰু হলং। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনাৰ হলং। আৰু হলংটো কি আপোনাৰ অসমৰ ৰাজ্যিক বৃক্ষও হয়। হুইচ টাউন অফ আছাম ইজ ন'ন এজ এ চিটি অফ এটাৰ্নেল ৰোমেন্স। অসমৰ মানে কোনখন, এইটো খালী ঠাই দিছে, শ্বাশ্বত প্ৰেমৰ নগৰী বুলি জনা যায়। আৰু প্ৰেমৰ নগৰী বুলি কাক জনা যায় অসমৰ? তেজপুৰখনক। তেজপুৰ ক'ত আছে আপোনাৰ? শোণিতপুৰ জিলাত। আৰু কিহৰ বাবে বিখ্যাত? কাৰ প্ৰেমৰ বাবে? ঊষা আৰু অনিৰুদ্ধৰ। নেক্সট কুৱেশ্যনটোত সুধিছে আপোনাৰ ৰাজেশ্বৰ সিংহই কাৰেংঘৰ কিমান চনত নিৰ্মাণ কৰিছিল। আৰু ইয়াতে দুটা প্ৰশ্ন উদয় হৈ গৈছে। কাৰেংঘৰ কোনে নিৰ্মাণ কৰাইছিল? আপোনাৰ ৰাজেশ্বৰ সিংহই। আৰু কিমান চনত নিৰ্মাণ কৰাইছিল? 1751 চনত। নেক্সট কুৱেশ্যনটো সত্ৰ আৰু কীৰ্তন ঘৰৰ বাবে তলৰ কোনখন ঠাই প্ৰসিদ্ধ। আৰু সত্ৰ আৰু কীৰ্তন ঘৰৰ বাবে আপোনালোকে সকলোৱে জানে বৰপেটা জিলাখন প্ৰসিদ্ধ। আৰু বৰপেটা জিলাত কোনজন মহাপুৰুষে জন্মগ্ৰহণ কৰিছিল আপোনালোকে কমেণ্ট কৰি জনাবচোন। নেক্সট কুৱেশ্যনটোত সুধিছে শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌল অসমৰ কোন ঠাইত অৱস্থিত। আৰু সেইটোতো সকলোৱে জানিব লাগে, একেবাৰে ইজি কুৱেশ্যন। আৰু তাৰে শুদ্ধটো হৈছে শিৱসাগৰ। আৰু শিৱসাগৰতে অসমৰ প্ৰায়বিলাকেই আহোম যুগৰ কীৰ্তিস্তম্ভ আছে, যেনে শিৱদৌল, বিষ্ণুদৌল, দেৱীদৌল আৰু বিভিন্ন ধৰণৰ দৌল আছে। আৰু লগতে আপোনালোকে ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ এইবিলাকৰ কথাটো জানেই। নেক্সট কুৱেশ্যনটোত সুধিছে ভস্মাচল কোন পাহাৰত কোন মন্দিৰ অৱস্থিত। কি মন্দিৰ অৱস্থিত সুধিছে ভস্মাচল পাহাৰত। আৰু ইয়াৰে আপোনাৰ ৰাইট এনচাৰটো হ'ব উমানন্দ মন্দিৰ অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে আপোনাৰ নামঘৰৰ মুখ্য ভেটি হ'ল। আৰু নামঘৰৰ মুখ্য ভেটি কি আপোনাৰ? লাই খুঁটা। তাৰ পাছৰ প্ৰশ্নটো কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণ কেতিয়া কৰা হৈছিল। আৰু কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণৰ কাৰ্যসূচী বা কাম কাজ চলাইছিল কিমান চনৰ পৰা? 1665 চনৰ পৰা, 1665 চন। নেক্সট কুৱেশ্যন আপোনাৰ হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ শিলালিপি, মূৰ্তি আৰু শ্ৰীসূৰ্য পাহাৰত দেখা যায়। শ্ৰীসূৰ্য পাহাৰ। এই পাহাৰখন থকা জিলাখনৰ নাম কি? আৰু এই পাহাৰখনত থকা জিলাখনৰ নাম হ'ল আপোনাৰ গোৱালপাৰা জিলা। মনত ৰাখিব গোৱালপাৰা জিলাৰ সূৰ্য পাহাৰত কি কি আছে? শিলালিপি, মূৰ্তি, বিভিন্ন ধৰণৰ হিন্দু আৰু বৌদ্ধ ধৰ্মৰ বা জৈন ধৰ্মৰ বিভিন্ন শিলালিপি আৰু মূৰ্তি আছে। কুৱেশ্যন নাম্বাৰ 14 অসমীয়া ভাষাই কিমান চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল। বা ৰাষ্ট্ৰৰ মানে এটা মাধ্যমত অসমীয়া ভাষাই স্বীকৃতি পাইছিল। আৰু তাৰে শুদ্ধ অৰ্থটো হৈছে আপোনাৰ 1961 চনত। পাছৰ প্ৰশ্নটোত সুধিছে আপোনাৰ অসমত প্ৰথম বাতৰি কাকত অৰুণোদয় কিমান চনত প্ৰকাশিত হৈছিল। আৰু অৰুণোদয়খন প্ৰকাশিত হৈছিল আপোনাৰ 1846 চনত। আৰু ক'ৰ পৰা প্ৰকাশ পাইছিল সেইটো আপোনালোকৰ বাবে দিছোঁ, আপোনালোকে কওক কমেণ্ট কৰি। নেক্সট কুৱেশ্যনটো প্ৰথম অসমীয়া মাহেকীয়া আলোচনী জোনাকী। আপোনালোকে ইয়াৰ পৰা গম পালে যে প্ৰথম অসমীয়া মাহেকীয়া আলোচনীখনৰ নাম কি? জোনাকী। জোনাকীৰ প্ৰথমবাৰ কলিকতাৰ, এতিয়াৰ কলকাতা পৰা প্ৰকাশিত হৈছিল। কেতিয়া প্ৰকাশিত হৈছিল সুধিছে। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনাৰ 1889 চনত। নেক্সট কুৱেশ্যনটো সুধিছে পাট মুগাৰ পলুৰ খাদ্যৰ যোগান কেন্দ্ৰস্থল ক'ত। আৰু তাৰে শুদ্ধ উত্তৰ হ'ব আপোনাৰ শিৱসাগৰ। নেক্সট কুৱেশ্যনটো অকটাচাৰ অসমত কোন চনত প্ৰচলিত হয়। আৰু ইয়াৰে আনচাৰটো হ'ব আপোনাৰ 1972 চনত। নেক্সট প্ৰশ্নটো আপোনাৰ অসমীয়া মহিলাৰ সাংস্কৃতিক দিশৰ ৰূপ দাঙি ধৰে। কিহে দাঙি ধৰে সুধিছে। আৰু সেইটো হৈছে আপোনাৰ হেণ্ডলুম ৱেভিং বা হস্ততাঁত শিল্প, অৰ্থাৎ তাঁত শিল্পই। হস্ততাঁত যি হাতে মানে তাঁত বয় তাক বুজাইছে হস্ততাঁত শিল্প। নেক্সট প্ৰশ্নটোত সুধিছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা অসমত আৰম্ভ হৈছিল কোন চনৰ পৰা আৰম্ভ হৈছিল। আৰু ইয়াৰ উত্তৰটো হ'ব 1952 চনৰ পৰা।
কুৱেশ্যন নম্বৰ 21 অসম ক্ৰীড়া দিৱস উদযাপিত হয় আৰু অসম ক্ৰীড়া দিৱস উদযাপিত হয় আপোনাৰ কিমান তাৰিখে 17 অক্টোবৰ তাৰিখে পাছৰ প্ৰশ্নটো সুধিছে আপোনাৰ বৰদলৈ ট্ৰফী প্ৰতিযোগিতাৰ প্ৰথমবাৰ দূৰদৰ্শনত ৰাষ্ট্ৰীয় সম্প্ৰচাৰ হৈছিল কিমান চনত আৰু ইয়াৰ চনটো হৈছে 1993 চনত নেক্সট কুৱেশ্যন কোন চনত গুৱাহাটীত সৰ্বপ্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত হৈছিল আৰু প্ৰথম কেতিয়া হৈছিল 1983 চনত আৰু 1983 চনটো এটা কাৰণে আমাৰ গৌৰৱৰ ক্ৰিকেট জগতৰ বাবে কাৰণ সেইবাৰ আমাৰ ইণ্ডিয়াই প্ৰথমবাৰৰ বাবে 50 অভাৰৰ ক্ৰিকেট ৱৰ্ল্ড কাপ জয়ী হৈছিল কপিল দেৱৰ নেতৃত্বত নেক্সট কুৱেশ্যন বৰদলৈ ট্ৰফী প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণ কেইটা দলে অংশগ্ৰহণ কৰিছিল আৰু বৰদলৈ ট্ৰফীত আপোনাৰ প্ৰথম সংস্কৰণত মানে প্ৰথমবাৰত আপোনাৰ অংশগ্ৰহণ কৰিছিল দল হিচাপত আপোনাৰ 16টা দলে বা 16টা টিমে পাছৰ প্ৰশ্নটো অসম হকী এছ'চিয়েশ্যন সংগঠিত হৈছিল কিমান চনত আৰু ইয়াৰ চনটো হ'ল 1955 চনত 26 কুৱেশ্যন নম্বৰ অসমৰ স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছিল কিমান চনত আৰু স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা হৈছিল আপোনাৰ 1947 চনত আৰু 1947 চনতে কি আমাৰ দেশখন স্বাধীন হৈছিল সো বন্ধুসকল আজি প্ৰায় আমি 50টা কুৱেশ্যন আনসাৰ আলোচনা কৰিলোঁ আপোনালোকৰ আগত সো আপোনালোকে যদি এইকেইটা ভিডিঅ' ভাল পাইছে বা আগলৈ এনে ধৰণৰ ভিডিঅ' আপোনালোকে চাই থাকিব বিচাৰে তেনেহ'লে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক ধন্যবাদ জয় অসম